বচাবা আৰু প্ৰভু এই 12টা বজালৈকে যেন দোকানৰ গোটেই বস্তুকেইটা শেষ হয় আৰু দেই কৃষ্ণ কৃষ্ণ এই মোৰ ল'ৰা ছোৱালীকেইটা হতুৱাই শেষ কৰিবলৈ কোৱা নাই আকৌ কাষ্টমাৰ হতুৱাই শেষ কৰিবলৈ কৈছোঁ তাকো নগদ এই যিটি আশীৰ্বাদ দি নিদিবা কৃষ্ণ হ'ব হ'ব সব থৈ ৰ'ব তামোলিলা কি লাগিব কওক নাই নাই একো নালাগে তোমাৰ দোকানৰ সেই দুপৰ গোন্ধটো ভাল লাগে চিপছটো এইটো সেইকাৰণে থাপি আহিলোঁ তামোল এখনকে খাওক এই নালাগে দিয়া এই পৰহি 2খন তামোল তোমাৰ পৰা কিনিছোঁহে আধা সেইদিনাখন খালোঁ আধাই আজি খালোঁ এখন আকৌ ডেপতে আছে আপোনালোকৰ সেই নামটোহে তামোলি তামোল এখনো নাখায় সেইটো হিচাপত দেখোন এই বৰা উপাধি লিখা মানুহবিলাকে বৰা চাউলৰ বাটি এটা এটা লৈ ঘূৰি ফুৰিলেহেঁতেন নাই মই এনেই ধেমালি কৰিছিলোঁ তামোল মানে খোৱাটো মই কমাই দিছোঁ বুজিছা গম পাইছোঁ তামোলত মোৰ বহুত পইচা গুচি গ'ল কেনেকৈ আগতে সেই এদিনত 5খনকৈ তামোল খাইছিলোঁ 5খনত 15 টকা এমাহত কিমান গ'ল 450 টকা এবছৰত কিমান যাব এবছৰত 5,400 টকা তেনেকৈ মই 15 বছৰ তামোল খালোঁ বুজিছা 15 বছৰত মোক কিমান গ'ল 81,000 টকা মোৰ তামোলতে গ'ল যদি সেই 15 বছৰে এদিনত 15 টকাকৈ জমা কৰিলোহেঁতেন মোৰতো আজি সুতে মূলে 2 লাখ মান টকা ওলালেহেঁতেন পালেহেঁতেন আৰু মই সেই তোমাৰ কাষতে মিঠাই দোকান এখন দি গপছত বহি থাকিলোহেঁতেন কিন্তু এতিয়া নাই যে সেইকাৰণে এখন তামোলকে দুভাগ কৰি খাই আছোঁ আৰু দাদা হা বস্তু কেইটামান লাগিছিল কি লাগিব কোৱাচোন মই আপোনাক শ্লিপখনৰ পৰা কৈ দিছোঁ বস্তুকেইটা আপুনি ভৰাই দিয়ক মই বাকীকেইটা বস্তু মানে বেলেগৰ পৰা আনিব লাগিব মোৰ ইয়াত এখন চব মাল পাবই আকৌ বেলেগলৈনো কিয় যাব লাগে নহয় মানে সেইকেইটা বস্তু আপোনাৰ তাত নাথাকিব আপুনি এইকেইটা বস্তুকে ভৰাই দিয়ক মই বাকীকেইটা বেলেগৰ পৰা লৈ ল'ম মোৰ তাত নথকা বস্তু একোৱেই নাই তুমি এনেই বেলেগলৈ যাবলৈ ওলাইছা দিয়ক তেনেহ'লে পেৰাচিটামল 10টা দিয়ক টেবলেট তেনেকৈ নাই মই ভাবিছিলোঁ বেলেগ কিবা বস্তু লাগে নেকি শ্লিপখন দিয়া মই সেইকেইটা বস্তুকে দি দিয়া মই কৈ দিছোঁ বস্তুকেইটা আপুনি দিয়ক তাৰ আগতে সেই চিখৰ পেকেটটা দিয়কচোন চবাই থাকোঁ ঠিক আছে ৰ'বা গুটখা খোৱা মানে খাওঁ আৰু অলপ চলপ এদিনত কেই পেকেট খোৱা দিনটোত 10 পেকেটমান যায় এপেকেটত কেই টকা এপেকেটত 15 টকা আচ্ছা মানে এদিনত 150 টকা যায় 150 টকা গুচি যায় আৰু এতিয়া অভ্যাস হৈ গ'ল যে আচ্ছা এমাহত 4,500 টকা এবছৰত মানে 54,000 টকা সেইটোৱে কিমানটোমান গুচি যায় ঠিকে আছে খাব লগা এইটো লোৱা খাই দিয়া পটাপট খাই দিয়া তোমাৰ সেই মাৰ নাম ফুলনি নে বিচনী কিবা এটা নাছিলে জানো ৰমণী মনত পৰিছে কিয় সুধিলে তোমাৰ মা আকৌ বৰ খং আকৌ অলপমান খঙাল বাৰু এবাৰ সেই তুমি সৰু আছিলা কিবা কথা এটা খং উঠিলে এই গৰম পানী হাতখন ভৰাই দিলে নহয় কিন্তু মইতো আজিলৈকে দেখোন মাৰ হাতত জ্বলাচিন দেখাই নাই তোমাৰ মাৰ হাতখন নহয় তোমালোকৰ দেউতাৰ হাতখন ভৰাই দিলে মানে তুমি গুটখা চুটখা খোৱা বুলি ঘৰত গম পাই নাই মানে তেনেকে গম নাপায় মানে মই আজিলৈকে কোৱা নাই বাৰু এনেদৰে তোমাৰ মায়ে গম পায় তুমি এবছৰত 54,000 টকা গুটখা খোৱা বুলি ঘৰৰ পৰাতো খেদিবই আৰু ক'ৰ পৰা খেদা ঠিক নাই তই এবছৰত 54,000 টকা চিখৰ খাও তই আৰু এইখন পৃথিৱীত থাকিব নোৱাৰ তোক মই নাই মই আজিৰ পৰা এৰিয়ে দিলোঁ আৰু মই আজিৰ পৰা নাখাওঁ একেবাৰে মানে স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয় যে আৰু স্বাস্থ্যৰ কাৰণে বেয়া বস্তু মই একেবাৰে নাখাওঁ মানে দাদা এইটো থৈ দিয়ক আলু 2 কেজি দিয়ক মই আৰু বাকীকেইটা কৈ কৈছোঁ আপুনি দি যাওক আলু আকৌ মানুহে খায়েই আলু 2 কেজি আৰু কি লাগিব কোৱাচোন পটাপট কোৱা তুমি সেইদিনাখনে ছোৱালী এজনী চাবলৈ কৈছিলা নহয় কি হ'ল বেপাৰটো নাই মানে ছোৱালীজনী কেঞ্চেল হ'ল চৰকাৰী চাকৰি নথকাৰ কাৰণে নিদিলে হয় নাই আপুনি কেনেকৈ জানিলে আমি জানো এই আপুনি যে ইমানকৈ বিয়া কথা কৈ আছে আপোনাৰ সেই ল'ৰাটোও দেখোন বিয়া পতা নাই ইমান দিনে যোৱা বছৰ বিয়া হ'ল ছোৱালী এজনীৰ লগত বিয়াটো এনেও ছোৱালীৰ লগতেই হয় মোৰ ছোৱালীজনী আকৌ ল'ৰাৰ লগত হৈছিলে আৰু কি দিম কৈ দিয়া পিঁয়াজ 1 কেজি তুমি সেই নিউজ চেনেলত কাম কৰা নহয় কৰোঁ ভালকৈ কৰিবা কামবিলাক একদম পুৰা ভালকৈ কৰিবা
কৰোঁ আমি আমাৰ টিমটোত মানে আমি চবেই বহুত কষ্ট কৰোঁ। মোৰ লগৰ এটা আছিলে বুজিছা, নিউজ ৰিপৰ্টাৰ। বহুত সাহসী, বহুত কষ্ট কৰে। বিল্ডিং এটা ধুই ৰাখিছিলে, অকলে কেমেৰা ধৰি গোটেই নিউজটো বনালে, গম পাইছা? তাৰপিছত কি হ'ব? পিছদিনাখন নোলালে। কি নোলাল নিউজটো? নহয় নিউজটো ওলালে, মোৰ লগৰটোহে বিল্ডিংটো পৰা নোলালে। হে প্ৰভু, যিবাৰ এটা কাষ্টমাৰ আহিছে সেইটোও খেদিব এতিয়া এইটোৱে। আপোনাৰ এনে হৈছেনে বাৰু? সোনকালে দিয়ক বস্তুকেইটা, ৰ'দত মোক গা চা বেয়া লাগি গৈছিলে মানে। কৈ দিয়া ইয়াক বস্তুকেইটা সোনকালে দি দিয়া। গোটেই সূৰ্য দেৱতা হৈ ইয়াৰ মূৰতে পৰি যায়। আপুনি থাকোঁতে আৰু সেই মানুহৰ মূৰত পৰিলে সূৰ্য দেৱতা আহিবনে? পাথৰ এপেকেট, পাপৰ এপেকেট। পাপৰ পেকেট, মৰক। তোমালোকৰ এনে ককা ভাল নহয়? ভাল ককা ভাল। ককা এনে বিয়া বাৰু হ'ল নাই? ইয়াক ককাকে বিয়া পতাৰ কাৰণে ইয়াৰ বাপেক জন্ম হ'ল, আৰু বাপেকে বিয়া পতাৰ কাৰণেহে ই জন্ম হ'ল। আপুনি কি বুলি ভাবিছে? সিহঁতৰ ঘৰৰ মাইকী মানুহ সোপাই উমনি লয়। মই 2 নম্বৰ বিয়াখনৰ কথা কৈছো। ককাই আকৌ 2 নম্বৰ বিয়া কেলে পাতিব? যোৱা বছৰ ৰখাই মোক ফোন কৰি ছোৱালী হোৱাটছআপৰ নম্বৰ বিচাৰি পাগল কৰি দিলে। যিমান পাৰা সোনকালে সেইজনা বিয়াখন পাতি দিবা বুজিছা, নহ'লে কোনোবা দিনা গুৰুমকে উৰা মাৰিব। আপুনি তাৰমানে ইনডাইৰেক্টলি আমাৰ ককা মৰাৰ কথা কৈছে? মৰা কথা কোৱা নাই ছোৱালী পঢ়ুৱাই নিয়াৰ কথা কৈছো। তুমি তাৰপিছত নিউজ বনাই থাকোঁতে যাব একদম কেমেৰাটো ধৰি পাৰ আৰু কি নালাগে একো বস্তু নিনো একো। মই ক'বলৈ আহিছে। আজিকালি ল'ৰাবিলাকক একো ক'বই নোৱাৰে বুজিছা, বৰ পটককৈ বেয়া পাই যায়। দিয়া তামোল এখনকে দিয়া, এইখন লওক, লিখি থবা দেই।